हेलो फ्रेंड्स, एया होइसे मोर स्वाली प्रिया तार লগত কৰি থকা ধেমালি খুবেই মৰম লগাকে থাকে তাই এইবিলাক এক্টিং কৰি থাকে দম দে সো আপোনালোককো দেখুৱালো তাইক নহয় দম দে পপ Hello friends, welcome back to my channel Pallavi's vlog. এতিয়া 12:30 বাজিলে ভাবিছো কিবা এটা বনাও আৰু আপোনালোকৰ লগত ৰেচিপিটো শেয়াৰ কৰো এতিয়া বলক দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো ৰেচিপিটো বনাবৰ বাবে মই লৈছো এপেকেট মেগি পেকেট মই খুলি লৈছো আৰু ইয়াতে দিছো 2 কাপ পানী এইখিনি দি মই এতিয়া খিনি সিজাবলৈ দিছো ঢাকনিখনেৰে ঢাকি দিলো আৰু এতিয়া সিজিবলৈ দিছো সিজা প্ৰায় আৰম্ভ হৈছে ইয়াতে এতিয়া মই দিছো 3 চামুচ চেনি মেগিখিনি মই আজি গাখীৰেৰে খাম বুলি ভাবিছো ৰেচিপিটো মই শিকা বুলি ক'ব লাগিব সকলোৱে চাগে জানে আজবিন ব্লগছ বুলি আজবিন বাৰবাৰ মই ৰেচিপিটো চাইছো এবাৰ ভাবিলো মই এবাৰ ট্ৰাই কৰি চাও এতিয়াখিনি সিজি গ'ল মই এতিয়া ইয়াতে দিছো অকমান গাখীৰ বেছিকৈ দিলে খাই বেছি ভাল লাগে অকমান যেতিয়া মানে গুটা হৈ যায় বস্তুটো তেতিয়া খাই বেছি ভাল লাগে আচলতে আৰু খাই খুবেই ভাল লাগিছে আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন বহুত টেষ্টি হয় এয়া আমাৰ মেগি ৰেডি হৈ গ'ল চাওকচোন দেখিবলৈ কিমান ধুনীয়া লাগিছে খাবলৈও কিন্তু সিমানেই সোৱাদ লাগিছিল এতিয়া দেখি আকৌ খাবলৈ মন গৈছে সঁচাই ভিডিওটো চাই বাৰু আপোনালোকৰ কেনেকৈ লাগিল জনাব যদি ভাল লাগে এটা লাইক কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজি লাষ্টতে ভিডিওটো চোৱাৰ বাবে বহুত ধন্যবাদ